নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ ভালে আছে। লৈ আহিছোঁ কেইটামান মহৎ লোকৰ বাণী। এজন মানুহ বহু দূৰত থাকিও আপোনাৰ ওচৰত থাকিব পাৰে, যদিহে সেই মানুহজন আপোনাৰ হৃদয়ত থিতাপি লৈ আছে। আৰু কিছুমান মানুহ ওচৰত থাকিও বহু দূৰত থকা যেন অনুভৱ হয়, কিয়নো সেই মানুহজন আপোনাৰ হৃদয়ত নাই। আচাৰ্য চাণক্য। লাহে লাহে যোৱা, জীৱনটো উপভোগ কৰা। বেছি বেগাই গ'লে আপুনি যে কেৱল ৰাস্তাৰ কাষৰ ধুনীয়া দৃশ্যবোৰ দেখা নাপাব এনে নহয়। আপুনি কলৈ আৰু কিয় গৈ আছে সেই কথাও মনৰ পৰা আঁতৰি যাব। যেতিয়া মৃত্যুৰ সম্ভাৱনাৰ মুখামুখি হ'ব, তেতিয়া বুজিব পাৰিব জীয়াই থকাৰ কিমান প্ৰয়োজন আৰু কিমান কাম কৰিবলৈ বাকী আছে। ষ্টিফেন হকিং। সুগন্ধি ফুলেৰে ভৰি থকা এডাল মাত্ৰ গছে গোটেই বাগিচাখনকে আমোল মোলাই ৰাখিব পাৰে, যেনেকৈ এটা মাত্ৰ সুসন্তানে গোটেই বংশ গৌৰৱান্বিত কৰিব পাৰে। আচাৰ্য চাণক্য। দেখা নাই শুনা নাই তুমি এটি মোৰ হৃদয়ৰ নজনা বাসনা, মনেৰে ধুনীয়া কৰা মনৰেই সজা তুমি মোৰ পবিত্ৰ কল্পনা। দুৰ্গেশ্বৰ শৰ্মা। ভাল সংগত ফুৰিলে বেয়া মানুহো ভাল হৈ যায়, কিন্তু বেয়া সংগত ফুৰিলেও ভাল মানুহ বেয়া নহয়। যিদৰে ফুলৰ সুগন্ধি মাটিয়ে গ্ৰহণ কৰে, কিন্তু মাটিৰ গন্ধ ফুলে কেতিয়াও গ্ৰহণ নকৰে। আচাৰ্য চাণক্য। অহংকাৰী মানুহ এটা কুকুৰাৰ দৰে, সি ভাবে যে সি ডাক দিয়াৰ বাবেহে ৰাতিপুৱা। জৰ্জ ইলিয়ট। ধন্যবাদ।